तो है गाइस, कैसे हो आप लोग? स्वागत करते हो कि बहुत बढ़िया होंगे। तो आज हम लोग के गोयासु कासुगड़ा। हेलो गाइस, आज हम लोग पिकनिक में जा रहे हैं। अभी जाएंगे बॉक्स लेने। ये रहा हमारा दोस्त लोग जो वीडियो बना रहे हैं, वो भाई भी है। भाई साहब आप भी दिखाई दिए सामने। ये रहा अपना कैमरामैन, मेरा बड़ा भाई, देखो शेर जैसा है, टाइगर श्रॉफ। और भी आदमी है, तो थोड़ा टाइम वेट कीजिए, दिखाते हैं अगले एपिसोड में। तो फिलहाल हम अभी जाएंगे बॉक्स लेने। तो बहुत हम लोग पूरा एक्साइटेड हो रहा है क्योंकि आज और 5 दिन बाद हमारा न्यू ईयर आ जाएगा। तो हम पहले ही पूरा एंजॉय करेंगे। तो हम लोग जाएंगे अभी बॉक्स, फिलहाल बॉक्स लेने जाएंगे, तो उसके बाद दिखाएंगे आपको। तो देखते रहिए। तो गाइस हम लोग BMW आई गई और यार पर हम लोग के जाए कि ना बॉक्स ले है। तो इतना हम लोग अभी मजा होगा, मजा ही मजा होगा। आप लोग देखते रहिए बस। तो हम लोग के जम तो बहुत इंटरेस्टिंग लगेगा जाएंगे ना। तो यार पर हम लोग के बॉक्स कौन लो याहिम। तो এখন हम लोग पूरा एक्साइटेड হয়ে আছে কারণ মানে এই বছর থেকে ফার্স্ট তোমরা খালি বলবো দেখতে হে আমরা কিয়া কিয়া করতে হে, এত মজা করতে হে আমরা। একদম বক্স আইনে পুরো আওয়াজ করে ডান্সও করতে হে, সব একদম ফিসকা বাড়ি হে। দেখো এই দেখ কি সুন্দর মজা হইতা হে, একটু খালি দেখতে হে। हां तो देखते रहिए आप लोग। और हम लोग चौथा रही बालू और या चौक ते लोग माने वॉलीबॉल खेली আছে তো চौक না ते लोग पूरा माने एंजॉय करी আছে वॉलीबॉल खेली और आई बालू। तो এটা हम लोग जाम চাই কিনা বক্স লই তো পুরো এক্সাইটেড হে গাইস हम लोग। তো আৰু আপোনালোকে ভাবি আছে যে আমাৰ মই আজি হিন্দী আৰু অসমীয়াত মানে মিক্স ল্যাঙ্গুৱেজ কৈ আছো কাৰণ আজি পুৰা এক্সাইটেড হৈ আছো। এই কাৰণে এবাৰ হিন্দী এবাৰ এছামিজ কৈ আছো আৰু এবাৰ বাংলা কৈ আছো। তো দে চাই থাকক, বহুত ইন্টারেস্টিং হ'ব। তো দে চাই থাকক গাইস। আৰু আমালোকে আহিয়ে পালো আৰু তো অলপমান আছে আৰু এইখন হয় শ্মশান। তো যিবিলাক হিন্দু ধৰ্মৰ মানুহ আছে ইয়াত মানে পুৰে শ্মশান হয় এইখন। তো চাওকে তাত এই লোহাবিলাক যে আছে তাত মানে পুৰে আদি আৰু ইয়াত খৰিবিলাক ৰাখি দিয়ে। তো খৰি আছে অলপমান। তো ইয়াত এইখন শ্মশান ভয়ংকৰ, কি কম আপোনালোকক। তো চাই থাকক, আমালোকে কৈ আছো। তো গাইস আমালোকে ইয়াৰ পৰা আহি পালো ইয়াৰ আহি পালো মানে কি আহি পাইছো। তো মই দেখাই দি আছো অলপমান সামনে সামনে ৰ'দে। ও হ্যাঁ এটা রাখ দিয়া। তো এইখন হয় বাড়ি। তো এতিয়া আমালোকে লম বক্স, ইয়াত তাত বক্স আছে। তো আমালোকে যাই কেনে লম। তো চাই থাকক। তো ইয়াত আছে কেইটামান আৰু ইফালে চাওক না। মানে বক্স বানানো বন্ধ হয়ে যাচ্ছে। হ্যাঁ হ্যাঁ, তাহলে একজনে বাজায় তো সারা রাত মানুষের ঘুম কামাই করে, আর একজন যখন নিয়ে যায় শহরে কমপ্লেন। চৌক ইয়াত মেশিন বিলাক আছে আৰু বেটাৰী এইখন ষ্টেবিলাইজাৰ এইফালে মাইক আছে, এইফালেও বক্স আছে। চৌক এইবিলাক সব বক্স আছে। তো বহুত বক্স আছে ইয়াত আহি কিনে আপোনালোকে দেখিব পাৰিব। আৰু এইফালে আছে, চাই থাকক অলপমান। তো গাইস তো আমালোকে পুৰা বক্স টক্স মানে চেক কৰি লৈ ললো আৰু এতিয়া আমালোকে যাম। তো ফাইনেলি 4খন বক্স লৈ ললো। তো আৰু আপোনালোকে যদি ইচ্ছুক কৰে বক্স ল'বলৈ, পিকনিক খাবলৈ বিয়া বাৰী, তো ইয়াত আহিব পাৰে। মোৰ লগত মানে মোক আপোনালোকে মানে কণ্টেক্ট কৰিব পাৰে কাৰণ ইয়াত বহুত কমত দিয়ে বক্স দাম আমালোকৰ দিয়াই হয়। তেতিয়া চাওক 4খন লৈছে আমালোকে। তেতিয়া চাওক তো ইয়াত 2খন হাই 2খন ল বক্স মিক্সাৰ সব আছে। তো এতিয়া আমালোকে লৈ কেনে যাম আৰু ঘৰত যাই কেনে বজাম। তো ৰাতি হৈ গ'ল। তো এতিয়া যাই কেনে ফিটিং কৰিব লাগিব আৰু তাৰ পিছত আমালোকে বক্স বজাম। তো চাই থাকক, বহুত ইন্টারেস্টিং হ'ব। ডাইৰেক্ট বক্স ফিটিঙৰ তাত যাই কেনে ব্লগখন শ্ব' কৰিম। তো চাই থাকক। তো গাইস ফাইনেলি আমালোকৰ পুৰা ছেটআপ ৰেডি হৈ গৈছে। চাওক ইয়াৰ পুৰা ছেটআপ ৰেডি কৰিলো আৰু এতিয়া আমালোকে মানে বক্স বজাম, পাৰ্টি কৰিম, বহুত এনজয় কৰিম। ইয়াৰ সব লোক আহিছে আৰু এইবিলাক পুৰা ছেটআপ কৰিছো। ইয়াত হেলেজন লগাই দিছো। তো এতিয়া আমালোকে পুৰা এনজয় কৰিম। তো চাই থাকক এণ্ডলৈকে। এতিয়া অলপমান বক্স বজাম। তো অলপমান সেট কৰা বাকী আছে। তো সেটখন কৰি লওক। তো চাই থাকক। আরে বলতে বলেন হরে দিছ হয় নামটা। আরে বলতে বলেন হরে দিছ না, যাবা দিছ না। মাল দিয়ে লাগা বড় বড় দিয়ে কে যাবা দিছ না। তো গাইস আমালোকে ইয়াত পুরা সব কিছু রেডি করে লইছো আৰু এইখানে আমালোকৰ মানে পাৰ্টি ম্যানেজমেন্ট। তো মানে পুরা মানে সব কিছু ঘৰৰ পৰা নহয় বজাৰৰ পৰা লৈ আহিছো।
এতিয়া আমালোকে মানে পুৰা এনজয় কৰিম সেইবিলাক বনাব লাগিব আৰু সেইফালে সকলোৱে ডেন্স কৰি আছে মই বেকগ্ৰাউণ্ড মিউজিকখন দিব নোৱাৰিম মই ভইচ অভাৰ কৰি আছোঁ কাৰণ বেকগ্ৰাউণ্ড মিউজিক গান বজাই আছে বেকগ্ৰাউণ্ড মিউজিক দিলে কেনে কপিৰাইট আহি যাব সেইকাৰণে মই বেকগ্ৰাউণ্ড মিউজিকবিলাক দিব নোৱাৰিম তো ইয়াত চাওক সেইকাৰণে আমাৰ ৰান্ধনি একচুৱেলি আমালোকে মোৰ আংকেল হয় সেইকাৰণে ৰান্ধনি মানে তেওঁ ৰান্ধিব আৰু কি ভালদৰে ৰান্ধিব পাৰে সেইকাৰণে আৰু এইফালে সকলোৱে ডেন্স কৰি আছে চাওক না পুৰা মানে এনজয় কাৰণ 4খন বক্স হয় 4খন বক্সৰ সামনত মানে এনেকুৱা বেছ মাৰি আছে গাইছ থিয় হৈ থাকিব নোৱাৰো আৰু 2খন মিউজিক লাইট আনিছো আৰু এইফালে পুৰা সেটআপ কৰি ললো আৰু এইখানে বক্স আমালোকৰ পুৰা এনজয় লাগি আছে গাইছ কি কম আপোনালোকক এনেকুৱা এক্সাইটেড ফিল কৰি আছো তো কি কম আপোনালোকক আৰু চাই থাকক এইফালে আমালোকৰ আছে মানে ৰান্ধনি এইবিলাক সব ৰান্ধিব লাগিব তেতিয়া ৰাতি মেক্সিমাম 12টা বাজিছে তেতিয়া ৰান্ধা বাঢ়া ষ্টাৰ্ট কৰো আৰু এইবিলাক হয় মাংস ইয়াত 2.5 কেজি মাংস আছে আৰু এইফালে ধনিয়া পাতা চাতা যা লাগে আৰু এইখন হয় জুই লগনি ঠাই ইয়া আমালোকে হাইচেল বুলি কওঁ তো দে আৰু এইফালে আমালোকে পুৰা এক্সাইটেড হৈ আছে কাৰণ বহুত এনজয় লাগিছে গাইছ আৰু আমালোকে পেণ্ডেল বন্ধা নাই কাৰণ ৰাতি হৈ গৈছে তো ইয়াতে পুৰা ৰাতি ডেন্স কৰিম তো পেণ্ডেল বন্ধাৰ জৰুৰতো নাই মোৰ হিচাপত তো এইফালে আৰু ইফালে আমালোকে পুৰা ৰেডি হৈ গৈছো গাইছ তো এতিয়া বহুত এক্সাইটেড হৈ আছে কাৰণ বহুত এনজয় লাগি আছে আৰু কি কম আপোনালোকক আৰু এইফালে চাওক এইখনে আজিজুল ভাই তো তেওঁ মানে পিয়াজ মৰিচ চিলাব লাগিব এতিয়া মৰিচ কাটিব লাগিব আৰু আদা আছে ইয়াত যা লাগে সব আহিছে ইয়াত ধুনীয়া হয় এইবিলাক আৰু ইফালে মানে সব কিছু আছে গাইছ কি কম আপোনালোকক মানে পুৰা এক্সাইটেড হৈ আছে তো চাই থাকক এনলৈকে বহুত ইণ্টাৰেষ্টিং লাগিব ব্লগখন চাই কিনে আপোনালোকক আৰু এতিয়া ৰান্ধাবাঢ়ি কৰিব আৰু এইফালে চাওক ন সকলোৱে ডেন্স কৰি আছে কি কম আপোনালোকক তো চাই থাকক অলপমান ডেন্সখন মিউজিকৰ পৰা শুনক আপোনালোকক বহুত ইণ্টাৰেষ্টিং লাগিব গাইছ তো চাই থাকক তো মই ইয়াত ডেন্স কৰি আছো আৰু এজনক কেমেৰা কৰিবলৈ দিছো আৰু এতিয়া আমালোকে মানে পুৰা ডেন্স কৰি আছো তো এনেকুৱা এক্সাইটেড হৈ আছো বহুত এনজয় লাগি আছে তো মই 5 ছেকেণ্ডৰ কাৰণে মই আপোনালোকক মিউজিকখন শুনাই দিওঁ 5 ছেকেণ্ডৰ বাবে মিউজিক শুনাই দিলে মানে কপিৰাইট নাহিব সেইকাৰণে অলপমান মই শুনাই দিওঁ তো শুনক এইখনে মই মিউজিক শুনিব পাৰিলো আৰু শুনাব নোৱাৰিম কাৰণ কপিৰাইট আহি যাব সেইকাৰণে তো আমালোকে পুৰা উৰা দুৰা ডেন্স কৰি আছো কি কম আপোনালোকক তো চাই থাকক অলপমান আৰু ডেন্স দেখিব পাৰিব গাল দুইটা হইছে তোমার আলুর মতো দাগ দুইটা হইছে তোমার কোদালের মতো মে কসি কে সইয়া মারে লোক এনেকৈ আমালোকে ডেন্স কৰিলো তো নাজানো কপিৰাইট আহিব না নাই আপোনালোকক মিউজিক শুনাই দিলো তো আৰু এইফালে আমালোকে ৰান্ধাবাঢ়ি কৰি আছো এইবিলাক পিয়াজ চিলাই আছে আৰু এইফালে ৰান্ধাবাঢ়ি কৰি আছে ভাত বনাই আছে আংকেল হয় তো এইফালে জুই লগাই দিছে আৰু এইফালে আমালোকে মানে আমালোকে নহয় মই নহয় তো তেওঁলোকে মানে পিয়াজ চিলাই আছে মৰিচ চিলাই আছে আদা চিলাই আছে যি লাগে আৰু কি আমালোকক সব কিছু কৰি আছে তো দে বহুত ইণ্টাৰেষ্টিং লাগি আছে গাইছ কি কম আপোনালোকক তো দে চাই থাকক বহুত ইণ্টাৰেষ্টিং লাগি আছে মানে এনেকুৱা মানে তামাম ইণ্টাৰেষ্টিং লাগি আছে কাৰণ এই বছৰত আমালোকে ফাৰ্ষ্ট পিকনিক খালো সেইকাৰণে বহুত ইণ্টাৰেষ্টিং লাগি আছে তো চাই থাকক এণ্ডলৈকে দেখিব আৰু এইফালে আছে মৰিচৰ ফাঁকি মানে মৰিচ মিক্সাৰৰ পৰা পিহি লৈছে আৰু এইফালে আছে পিঁয়াজ আৰু এইফালে আছে ধনিয়া আৰু এইখন মাংস এইফালে তো এইফালে জুই লগাই দিছে এতিয়া মাংস বনাব তো বহুত মানে কৰকৈ বনাব বহুত মজা লাগিব গাইছ তো কি কম আপোনালোকক ক'বলগীয়া একোৱেই নাই তো চাই থাকক এনলৈকে তো বহুত ইণ্টাৰেষ্টিং লাগিব ব্লগখন আৰু এইফালে মানে সব ৰেডি কৰি লৈ লৈছে অলৰেডি এতিয়া চিফ ৰান্ধা বাকী আছে তো এতিয়া ৰান্ধিব তো চাও সকলোৱে আছে ইয়াত আৰু কিছুমান ইফালে ডেন্স কৰি আছে মানে মজা লৈ আছে বক্সৰ তো সকলোৱে আছে আমালোকে মিনিমাম 10-15 জন মান আছো তো সকলোৱে মানে পুৰা এনজয় কৰি আছে গাইছ তো চাই থাকক ব্লগখন এনলৈকে তো বহুত ইণ্টাৰেষ্টিং লাগিব আৰু এইফালে পিয়াজ দিছে আৰু পিয়াজ দি কিনে পুৰা লাৰচাৰ কৰি আছে এইখন এংকেল তো ৰান্ধনি হয় এইখন বহুত ধুনীয়াকৈ ৰান্ধিব পাৰে শুনিছো তো আজি দেখিম কেনেকৈ ৰান্ধিব পাৰে তো চাই থাকক বহুত ইণ্টাৰেষ্টিং লাগিব গাইছ আৰু মই ইয়াতো আছো তো বহুত ইণ্টাৰেষ্টিং লাগি আছে তো চাই থাকক এনলৈকে বহুত ইণ্টাৰেষ্টিং লাগিব চাই কিনে আপোনালোকক তো চাই থাকক আৰু যা বস্তু মাংসত লাগে যেনে মিট মছলা গৰম মছলা হাবি জাবি যি লাগে হওক সব কিছু দি আছে আৰু বহুত সুন্দৰ স্মেল বাঢ়াইছে গাইছ কি কম আপোনালোকক তো চাই থাকক বহুত ইণ্টাৰেষ্টিং লাগিব এতিয়া ৰান্ধা হলে দেখাম আপোনালোকক
আৰু গাইছ ফাইনেলি মাংস ৰান্ধা হৈ গ'ল চাওক এইবিলাক হয় মাংস তো বহুত ধুনীয়াকৈ ৰান্ধিছে গাইছ কি কম আৰু মোৰ এজনে এংকেল মানে ঘৰত যাব লাগিব বিয়া শাদী কৰিছে সেইকাৰণে ঘৰত যাব লাগিব তো এডভান্স খাই কেনে যাব তো সেইকাৰণে মাংস লৈ আছে বহুত মানে ধুনীয়া স্মেল আৰু আমালোকে বহি গ'লো এতিয়া আমালোকে খাম সকলোৱে কাৰণ বহুত ৰাতি হৈছে এতিয়া 3টা মান বাজিছে তো এতিয়া সকলোৱে খাম খাই কেনে অলপমান ডেন্স কৰিম বা বক্স বজাম বজাই কেনে তাৰপিছত দেখা হ'ব কি কৰা যায় তো সকলোৱে মানে ভাত দি আছে আংকেল তো বহুত ইন্টারেস্টিং লাগিছে গাছ এইবিলাক আছে মাংস তো চাই থাকক বহুত ইন্টারেস্টিং লাগিব এন লৈকে দেখক তো কি কম আপোনালোকে আৰু পানী দি আছে সকলোকে আৰু মই ইয়াত মানে বহা নাই এতিয়ালৈকে মই বহিম ইয়াত যাই কেনে তো এতিয়া যাই কেনে সকলোৱে ভাত খাম তো চাই থাকক আৰু এতিয়া আমালোকক ভাত চব্জি দি দিলে আৰু এতিয়া আমালোকে মজাকৈ খাম তো চাই থাকক আৰু এয়া মই মজাকৈ বহুত মজাকৈ খাই আছোঁ কাৰণ বহুত ধুনীয়া হৈছে মানে বহুত মজা হৈছে চব্জিবিলাক তো সেইকাৰণে বহুত মানে মজাকৈ খাই আছোঁ আৰু সকলোৱে খাই আছে গাইজ কি কম আপোনালোকক মানে ক'বলগীয়া একো নাই দেখা হ'ব কালি সুবহ চক তো গাইজ সেইখনে আমালোকৰ বক্স ছেট ৰাতিত আনিছিলোঁ আৰু পুৰা এনজয় কৰিলোঁ মইতো ৰাতিত আপোনালোকক দেখাব পৰা নাই ভালদৰে কাৰণ আন্ধাৰ আছিল সেইকাৰণে তো এইবিলাক হয় আমালোকৰ বক্স ছেট 4খন আনিছোঁ আৰু ইয়াত এখন মিক্সাৰ আছে য'ত মানে সব কিছু কন্ট্ৰোল কৰিব পাৰি আমালোকে সব কিছু ইয়াত আছে আৰু এইখন হয় মেচিন তো এইখন 4000 ওয়াটৰ হয় এইখন মেচিন হয় আৰু 4000 না 3000 এনেকুৱা হ'ব আৰু ইয়াৰ লগতে এটা ষ্টেবিলাইজাৰ দিছে আমালোকক আৰু আমালোকে মানে বিলৰ সাইডত থৈছোঁ আৰু সেইফালে ঘৰৰ পৰা আমালোকে লাইন কাৰেণ্ট লৈছোঁ আৰু এইখনে আমালোকৰ বক্স ছেট তো ব্লগখন কেনেকুৱা লাগিল আপোনালোকক আশা কৰো ভাল লাগিছে তো চেনেলখন সাবস্ক্ৰাইব কৰি দিব তো আৰু ভাল ভাল ব্লগ আনিবলৈ চেষ্টা কৰিম তো আজিৰ কাৰণে ব্লগখন ইয়াতে সমাপ্ত কৰোঁ তো টাটা বাই বাই